যিসকলে এইবাৰ এইচএছ এক্সাম দিব 2025 চনত যিসকলে হাই ছেকেণ্ডেৰী এক্সাম দিব তেওঁলোকৰ কাৰণে ফৰ্ম ফিলআপৰ নটিচ আহি গ'ল 30 অক্টোবৰত এই নটিচখন দিয়া হৈছিল যিসকলে এতিয়ালৈকে নটিচখন পোৱা নাই বা চোৱা নাই এখন স্ক্ৰীনশ্বট মাৰি থৈ দিয়া আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো এই লিংকটো দিয়া আছে তোমালোকে তাত গৈ এখন ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু মাৰ্চ মাহত শেষ হ'ব আৰু তোমালোকৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব 8 নৱেম্বৰৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ লাষ্ট ডেট দিয়া হৈছে 30 নৱেম্বৰ তোমালোকে 8 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তোমালোকে ফৰ্ম ফিলআপ কৰিব লাগিব এতিয়া তোমালোকৰ এক্সামৰ ফৰ্ম ফিলআপৰ ফিজ কিমান হ'ব তোমালোকৰ ফৰ্ম ফিলআপৰ ফিজসমূহ কিমান হ'ব মই তোমালোকক এই ভিডিঅ'টো দেখাই দিছোঁ ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে তেওঁলোকে এক্সাম ফিজ দিব লাগিব 500 এক্সাম ফিজ দিব লাগিব মাৰ্কশ্বিট কাম চাৰ্টিফিকেট ফিজ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে 400 দিব লাগিব প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 100 rupees যিসকলৰ প্ৰেক্টিকেল সাবজেক্ট আছে যিসকলৰ প্ৰেক্টিকেল আছে তেওঁলোকে 100 rupees দিব লাগিব নন ৰিকগনাইজ সাবজেক্ট পাৰমিশন ফিজ 100 rupees দিব লাগিব সেন্টাৰ ফিজ এক্সাম সেন্টাৰৰ কাৰণে দিব লাগিব 300 দিব লাগিব এতিয়া ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে কিমান হ'ব 5900 1400 ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে ফৰ্ম ফিলআপ কৰা সময় তেওঁলোকে 1400 দিব লাগিব এতিয়া ইনষ্টিটিউচনেল প্ৰাইভেট যিসকল প্ৰাইভেটকে এক্সাম দিব তেওঁলোকৰ এক্সাম ফিজ হ'ব 500 এক্সাম ফিজ হ'ব মাৰ্কশ্বিট কাম চাৰ্টিফিকেটৰ কাৰণে মাৰ্কশ্বিট চাৰ্টিফিকেটৰ কাৰণে 400 হ'ব আইপি ফিজ হ'ব 300 হ'ব প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে 100 rupees হ'ব আৰু চেণ্টাৰ ফিজ হ'ব তেওঁলোকৰ 300 এতিয়া কম্পাৰ্টমেণ্টেল যিসকলে কম্পাৰ্টমেণ্টেল দিব তেওঁলোকৰ সিংগল সাবজেক্টৰ কাৰণে তেওঁলোকৰ এক্সাম ফিজ হ'ব 50 rupees মাৰ্কশ্বিট চাৰ্টিফিকেটৰ কাৰণে 400 দিব লাগিব আৰু এনআইপি ফিজ দিব লাগিব 300 দিব লাগিব প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে দিব লাগিব 100 rupees আৰু চেণ্টাৰ ফিজ 300 আনসাকসেসফুল কেণ্ডিডেট যিসকলে ফেল কৰিছিলে তেওঁলোকৰ কাৰণে তেওঁলোকেও এক্সাম ফিজ দিব লাগিব 500 এক্সাম ফিজ দিব লাগিব আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে 400 দিব লাগিব এনআইপি ফিজ দিব লাগিব 300 দিব লাগিব প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে 100 rupees দিব লাগিব আৰু চেণ্টাৰ ফিজ দিব লাগিব 300 দিব লাগিব আৰু ৰিপিট এক্সাম যিসকলে দিব আৰু নাইবা বেটাৰমেণ্ট যিসকলে দিব তেওঁলোকেও এক্সাম ফিজ দিব লাগিব 500 এক্সাম ফিজ দিব লাগিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকে 400 দিব লাগিব এনআইপি ফিজ দিব লাগিব 300 দিব লাগিব প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে যিসকলে প্ৰেক্টিকেল আছে তেওঁলোকেও 100 rupees দিব লাগিব আৰু চেণ্টাৰ ফিজ তেওঁলোকে 300 দিব লাগিব আৰু চাৰ্টেন সাবজেক্ট কোনো এটা সাবজেক্ট যদি দিয়ে তেওঁলোকে এক্সামৰ কাৰণে তেওঁলোকে 60 rupees দিব লাগিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকে 400 দিব লাগিব এনআইপি ফিজ দিব লাগিব 300 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে 100 rupees দিব লাগিব আৰু চেণ্টাৰ ফিজ তেওঁলোকে 300 দিব লাগিব এইখিনি হৈছে ফৰ্ম ফিলআপৰ ফিজ এতিয়া যোনটো এক্সাম দিয়া এতিয়া বেটাৰমেণ্ট যিসকলে দিয়া আৰু যোনটো ৰেগুলাৰ হয় যোনটো মানে তোমালোকে প্ৰথমবাৰ এবাৰ এক্সাম দিবা হাই ছেকেণ্ডেৰী যিসকলে এক্সাম দিবা সেইসকল ৰেগুলাৰ হয় যিসকলে কলেজ গৈ আছে সেইসকলে প্ৰথম যোনটো 1 নম্বৰ ৰেগুলাৰখিনি দিব লাগিব ফিজ তেওঁলোকৰ কিমান হ'ব 5 তেওঁলোকে 1400 দিব লাগিব যিসকলে মানে এতিয়া কলেজ গৈ আছে তেওঁলোকে প্ৰথমবাৰ দিব সেইসকলে ৰেগুলাৰ যোনটো হয় এই ফিজসমূহ দিব লাগিব এতিয়া তোমালোকৰ 8 তাৰিখৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু তোমালোকে ফৰ্ম ফিলআপ কিদৰে কৰিবা সকলো তোমালোকক প্ৰচেছ এই চেনেলটোৰ দ্বাৰা তোমালোকক জনাই থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ 8 তাৰিখৰ পৰা ফৰ্ম ফিলআপ হ'ব মই ধুনীয়াকৈ তোমালোকে ফৰ্ম ফিলআপ কিদৰে কৰিবা মই ভিডিঅ' আকাৰে তোমালোকক দেখাই দিম আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা